গাইজ তেওঁলোকে আহিছে বিশালত কাপোৰ কিনিবলৈ তেওঁলোকৰ অৱস্থা চাওক এটা ট্ৰায়েল ৰুমত 3জন মানুহ সোমাই কেনে বিনিময় কৰি আছে বিনিময় বলেতো মানে কাপোৰকেইটা মানে আইনা আছে ইমান ডাঙৰ আচ্ছা গ্লাছ আছে ইমান ডাঙৰ তথাপিও মানে তেওঁলোকৰ হোৱা নাই তো সেইকাৰণে মানে আমিও আছোঁ আৰু ছাৰ কিবা লগানে আৰু ইপিনে আছে আমাৰ কাদাৰ খান মানে মোক মানে ডাষ্টবিন ৰাখি দিছে হা যেনেকৈ ডাষ্টবিন থাকে নহয় তো ডাষ্টবিন মই চাওক ইহঁতে কাপোৰ চেঞ্জ কৰি আছে আৰু মোক ডাষ্টবিনত মানে হৈ আছে আৰু হে গাইজ আৰু আহি গ'লোঁ লোকেশ্যনত ইপিনে চাব পাৰে চ' এতিয়া বডি ভিডিঅ'টো একদম আল্টিমেট হ'ব আৰু বডি মানে একদম মানে ফানি মানে বহুত ফানি হ'ব চ' ভিডিঅ' স্কিপ নকৰা সম্পূৰ্ণ চাই থাকিব আৰু এইপিনে আহিছোঁ ওচৰত মানে শান্তিপন সেই গাইছোঁ আজিৰ ব্লগটো একদমবাৰে মানে হোজাই একদম শান্তিপনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ মানে আমি ৰাতিপুৱা আহিছিলোঁ মানে হোজাই আহিছিলোঁ হা হোজাই বিশেষ এটা কাম আছিলে চ' কাম চাম পূৰা খতম কৰি একদমবাৰে আহিলোঁ আৰু তো বিশালতো গৈছিলোঁ বিশালত মানে ক্লিপটো এটা উঠালোঁ আপুনি দেখিছে একদমবাৰে নৰ্মেলি মানে কিহে ক'ম আৰু তো এতিয়া বহুত ফানি হ'ব তো ভিডিঅ' স্কিপ নকৰা সম্পূৰ্ণ চাই থাকিব আৰু ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি আছোঁ জুম কৰোঁ मेरे सामने वाली और ये हम लोगों का शांतिवन का कुछ नज़ारा शांतिवन ধুনীয়াকৈ লেখা আছে ইপিনে চাব পাৰে তো আৰু ইপিনে ধুনীয়া আছে এটা মানে পোৱালি মানুহে খেলিবলৈ এটা বস্তু বনাই দিয়া আছে মানে ঝুলনি বনাই দিয়া আছে হা পোৱালি মানুহে কি আপোনালোকেও খেলিব পাৰিব ঝুলনাত 12 বছৰৰ বয়সৰ ওপৰত উঠিব নোৱাৰে আৰু মইতো হৈ গ'লো 20 বছৰীয়া বুঢ়া তো মই আৰু ইয়াত উঠিব নোৱাৰোঁ ইপিনে চাব পাৰে কিমান ধুনীয়া ফুল আছে হয়নে বহুত মানুহ কম আছে বহুত বেছি মানুহ কম আছে মানে মানুহ অলৰেডি বহুত কম আছে তো মানে জাষ্ট অলপ আগত মানে খুলিছে মানে আমি যেতিয়া ৰখি আছিলোঁ তো গেটতে বহুত সময় 10 মিনিট 15 মিনিট ৰখিব লগা হৈ গ'ল মানে গেটটো খুলিব আছিলে ন তাৰপিছত মানে মানুহ আহিব নাহিব এনেকৈ তো আদাৰৱাইজ আৰু আধা ঘণ্টামান ৰখিম তো আধা ঘণ্টামান ৰখাৰ পিছত মানুহ আহিব তাৰপিছত প্ৰেংক খং কৰিম তো আপোনালোকে ভিডিঅ' স্কিপ নকৰা চাই থাকিব এয়াই মোৰ অনুৰোধ তো চাই থাকিব और ये है कुछ नज़ारा हम लोगों का शांतिवन का धुनिया सा फुल আছে কেইটামান চাওক আপোনালোকে যদি ইয়াত আহে ধুনীয়াকৈ ডান্স শিকিব পাৰিব তো সুইট সং ডান্স একাডেমি তো আপোনালোকে যদি ডান্স শিকিব মই ইয়াতে আহিব পাৰে আৰু আৰু ইয়াত এটা মানে বস্তু অলপ বেয়া লাগিছে মানে কি মানে মানুহ বহুত কম আছে হা মানুহ ভাবিছিলোঁ অলপ আহিব কৈ কাৰণে 1 ঘণ্টা 1.5 ঘণ্টামান ৱেটিং কৰিলোঁ একদম মানে ভিডিঅ' শ্বুট কৰাই নহ'ল মানে কি ক'ম আৰু মানুহ বহুত বেছি কম মই এইবিলাকত মানে যি দেখিছোঁ এইবিলাকত মোৰ ভিডিঅ' শ্বুট নহ'ব চ' আদাৰৱাইজ আপোনালোকক সেনেকৈ দেখালোঁ আৰু তো কি কৰিম উপায় নাই ভাবিছিলোঁ ভাল শ্বট ল'ম কিন্তু শ্বটটো লোৱা নহ'ল তো কি কৰিম আৰু